নমস্কাৰ বন্ধুসকল, আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি উপলক্ষে আমি আহিলোঁ আজি বাবা থান, নুমলীগড় বাবা থান। নুমলীগড় বাবা থান আহি পালোঁ। চাইছে গাই কিমান ভিৰ হৈছে। যিহেতু আজি শিৱৰাত্ৰি মহাশিৱৰাত্ৰি বাবা থান আছে ইয়াত, সেইকাৰণে বহুত ভিৰ। আৰু মোৰ লগত মোৰ সকলো ফেমিলি আহিছে। ফেমিলিৰ লগত যাওঁ, তাৰ ভিতৰলৈ সোমাই যাওঁ। দেখিছে গেটখনত ইমানে জাম ক'ব নালাগে। কেনেকৈ সোমাওঁ ল'ৰা ছোৱালী লৈ, তাকে চিন্তা উপায় নাই। ল'ৰাটোক হাতত লৈ, এক হাতত মোবাইল লৈ গৈ আছোঁ আৰু লাহে লাহে যাওঁচোন। যেনেকৈ ভোলেনাথৰ কৃপা আছে, গৈ পামেই নিশ্চয়। আৰু আহিলোঁ যেতিয়া ইমান দূৰলৈ, ভিৰৰ মাজত গৈ থকা এটা বেলেগ মজা আছে, নহয় জানো গাইছ? তাৰপিছত মই হাতত লৈ লৈছোঁ ল'ৰাটোক আৰু লাহে লাহে গৈ আছোঁ। কাষে কাষে ফল মূলৰ দোকানবিলাক দেখি বৰ ভাল লাগিছে। ফল মূল, মণিহৰি, এইফালে ভাং লাডু, কি ক'ব কিমান দোকান। এইফালে ধূপ চাপি লোৱা। আমি এতিয়া আহি পালোঁ। আহি পাই বাবা থানৰ এতিয়া ভিতৰত সোমাব লাগে। সোমাই কৰি চাকি এগছ দিব লাগিব, ধূপ চাকি কৰিব লাগিব। তাৰ কাৰণে আমি ঘৰৰ পৰা লৈ আহিছিলোঁ গোটেইখিনি বস্তু। এতিয়া চাকি গছ জ্বলাই লওঁ। জ্বলাবলৈ আৰম্ভ কৰিলোঁ। এইফালে চাইছে কি গোটেই চাকি ধূপ চাকিৰে ভৰ্তি হৈ আছে, জেগাই নাই চাকি জ্বলাবলৈ আজি। এইফালে এই মানুহ বহি আছে, সিহঁতে উঠিলে এতিয়া আমাৰকেইটা বহিব, বহি আৰু চাকি গছ জ্বলাবলৈ লাগিব। দিয়ক, যেনে তেনেকৈ চাকি গছ জ্বলাই ল'লোঁ। এতিয়া আহিলোঁ ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা অকণ চাওঁচোন যে ইয়াত দৃশ্যটো কেনেকৈ হৈছে আৰু কিমান দূৰলৈকে মেলাখন লাগি আছে। তাকে চাবলৈ ইয়াত উঠি ল'লে ভাল হয়, গোটেইখিনি দেখিবলৈ পোৱা যায়। কিমান দূৰলৈকে মেলা লাগিছে, কিমান মানুহ হৈছে, গোটেইখিনি ইয়াতে দেখিবলৈ পোৱা যায়। সেইকাৰণে ইয়ালৈ ওপৰলৈ উঠি আহিলোঁ। দেখিছে চব মানুহবোৰ উঠি কিনে ইয়াতে কেমেৰা কৰি আছে, কোনোবাই ভিডিঅ' কৰি আছে, কোনোবা চেল্ফি লৈ আছে। চাইছেনে গাইছ কিমান ওখলৈকে, কিমান বহুত মানুহ হৈছে গাইছ। এই যে মোৰ ফেমিলি, ল'ৰাক কিবা লাগে, মোক একেবাৰে বেকা কৰি দিছে। কিবা লাগিবই তাক এতিয়া, এইটো দিমেই। এতিয়া চাওঁ ভিতৰৰ ফালে গ'লেহে গম পাম এতিয়া কি ল'ব। ছোৱালীজনী চাই আছেনে গাইছ? এইকেইটা মোৰ ছোৱালীজনী, ল'ৰা, মাইকী মানুহ আৰু খালী ছোৱালী। এইয়া চব এইদৰে ছোৱালী, মাইকী মানুহ, খালী ছোৱালী আৰু ল'ৰাটো মুখত বেকা হৈ আছে। উপায় নাই। এতিয়া আহিলোঁ মেলাৰ ভিতৰলৈ। মেলাৰ ভিতৰলৈ আহি পিনে ল'ৰাটো এইটো বাঁহীৰ কাৰণে হেৰি লগাইছে। বাঁহী লাগিব, বাঁহী এটা লৈ আহিব লাগিব। এয়া মাকে বাঁহী চাই দিছে। এতিয়া এয়া বাঁহী দিছেগৈ, বাঁহী চাই লৈছে। এতিয়া ময়ো যাওঁচোন, কেনেকৈ বাঁহী লৈ চাই ল'ব লাগিব। এয়া বাঁহীখিনি উলিয়াই দিছে। যিহেতু তাক এতিয়া লাগে বাঁহী, লাগে পেঁপা নালাগে। বাঁহীটো বজাব নোৱাৰিব, বাঁহী বজাব নোৱাৰিব, তাইতো পেঁপাহে বজাব পাৰিব। তাক লৈ দিব লাগিব মই পেঁপা, কিন্তু তাক লাগে বাঁহী। পেঁপাটো নালাগে, তাক আকৌ বাঁহী বজাব লাগে। পেঁপাটোকে লৈ দিলোঁ, পেঁপাটো বজাব পাৰিব। এতিয়া পেঁপাৰ পৰা প্ৰেক্টিচ কৰিব লাগে যেতিয়া, হয় নাই বন্ধুসকল? সেইকাৰণে পেঁপাটোকে লৈ দিলোঁ। এতিয়া চাওঁচোন বাৰু এই দামনো কিমান কয়। তাক মই তাকে দামটো সুধিলোঁ। দামটো সুধি পিনে এটা নিজে চাই পিনি বাচি পিনি এটা উলিয়াই গৈ চাইছোঁ এইটো সৰু আছে পেঁপাটো, আগৰ পেঁপাতকৈ এইটো অলপ সৰু চাইজ। সেইকাৰণে এই পেঁপাটো মই তাক দিলোঁ বজাবলৈ। যেনেকৈ মুখটো সৰুটো বজাবলৈ ভাল পাব, সেইকাৰণে দিলোঁ বজাবলৈ। বজাই পিনি ভাল পালে। এইটো ল'লোঁ মই, এইটো ল'লে 30 টকা। ময়ো অকণমান বজাই চালোঁ। চাউণ্ডটো ধুনীয়া ওলাইছে, পেঁপাৰ মাতটো ভাল ওলাইছে। ল'লে 30 টকা। 30 টকা দি লৈ ল'লোঁ। এতিয়া আকৌ ভিতৰলৈ আহিলোঁ। গাইছ, শিৱৰাত্ৰি বাবা থানত শিৱৰাত্ৰিত যদি আহোঁ তেনে খিচিৰি নাখালে হ'ব জানো গাইছ? খিচিৰিটো খাবই লাগিব।
খিচিৰি নাখালেতো নহ'ব, কাৰণ খিচিৰি খোৱাৰ মজাই বেলেগ ইয়াত। আৰু বাতিত দিয়ে মানে ধুনীয়া লাগে আৰু টেষ্টি হয় মানে। সেইকাৰণে পঠিয়াই দিলোঁ মই খিচিৰি আনিবলৈ। এইফালে মাইকী মানুহ খুৰ খালি ছোৱালী চব লাইন ধৰিব গ'ল খিচিৰিৰ কাৰণে। আৰু মই অকণমান চাই আছোঁ মানুহকেইটা কেনেকৈ কৰিছে, কিমান ভিৰ হৈছে খিচিৰিত। খিচিৰি এয়া আমাৰ খিচিৰি আহি পাই গ'ল। খিচিৰি আহি পালে আটাইকেইটা খিচিৰি লৈ আমি গণেশ থানৰ কাষলৈ আহি এতিয়া বহিছোঁগৈ। চব খিচিৰি এতিয়া মূৰৰ বাতি এটা ধৰি আছে মাইকী মানুহে, দেখিছেনে? দুটা বাতি। এইখিনি খাই শেষ হ'ল। তাৰপিছত মাইকী মানুহে ক'লে এয়া খাই লওঁ খাই কৰি তাৰপিছত ইমানে টেষ্টি হৈছে নাই, মজা হৈছে মানে। আমি কমেও 2 প্লেটকৈ খিচিৰি খাই দিলোঁ। এতিয়া খিচিৰি 2 প্লেট খাই মজা লাগিলে। এনেকুৱা লাগিছে যে মানে ইয়াৰ বাবা থানে যেতিয়া খিচিৰি দিয়ে নাই গাই, বাবা থানে খিচিৰি খাবলৈ বৰ মজা লাগে। পিছত মাইকী মানুহে ক'লে যে আৰু খাওঁ বুলি, সেইকাৰণে আৰু 1 প্লেট লৈ আহিলোঁ। এতিয়া আৰু 1 প্লেট লৈ আহিলোঁ। লৈ আহি পিনে ইয়াত দি দিলোঁ। তাৰপিছত খিচিৰি খোৱাৰ পিছত খাব এতিয়া আইচক্ৰীমলৈ আহিলোঁ। আইচক্ৰীমলৈ আহি আইচক্ৰীম ল'বলৈ ল'লোঁ। অলৰেডি মই নাখাওঁ, তামোল খাই আছোঁ মই। সেইকাৰণে তামোলটো কিবা অকণ মানে খালে তামোল খাবই লাগে, সেইকাৰণে মই তামোলটো সোমাই দিলোঁ মুখত। তামোল সোমাই যেনেকৈ আমাৰ অসমীয়াটো আমি তামোল খাবই লাগিব, তামোল খাই দিলে। বাকীকেইটা খাইছে আইচক্ৰীম। চবকে আইচক্ৰীম লৈ দিলোঁ। কোনোবা খাইছে বাতি আইচক্ৰীম, কোনোবা খাইছে কি এই আমাৰ আইচক্ৰীম খোৱা সৰু কণমানিটো, দেখিছেনে? তাৰপিছত আহিলোঁ আকৌ ভিতৰৰ ফালে মেলালৈ ফুৰিবলৈ। ভিতৰৰ ফালে ওলাই আহিলোঁ। দেখিছেনে কিমান ধুনীয়াকৈ গোটেই দোকান, চাৰিওফালে দোকান বৰ ভাল লাগিছে। আৰু ইয়াত বস্তুবিলাক তেনে সস্তা বন্ধুসকল, বহুত সস্তা বন্ধু। ইয়াত যদি আপুনি ঘৰৰ বস্তু কিবা ল'ম বুলি ভাবে, এই বেগখিনি চাইছেনে? 100 টকা চব 100 টকা। এইফালেও 100 টকা। প্ৰায় আপুনি বস্তু পাব 100 টকা, 50 টকা, 200 টকা তেনেকৈ এই বস্তু পাব। তো আমি ভাবিলোঁ আমি ঘৰৰ কাৰণে বেডশ্বীট 2টা লৈ যাওঁ। বেডশ্বীট 2টা ল'লোঁ। ল'বলৈ আহিলোঁ। তাৰ মানুহজনীয়ে বেডশ্বীটটো পচন্দ কৰি আছে বেডশ্বীট। তাকে বেডশ্বীটটো লৈ লওঁ। ইয়াৰ পৰা মানে কি আগৰবাৰ মই বেডশ্বীট লৈ গৈছিলোঁ। তেতিয়া এবছৰ গ'লগৈ। এই বছৰো লৈ যাওঁ যাতে আনক কিনিবলৈ বেডশ্বীটটোৰ দাম লয়। ইয়াত আকৌ ডাবুল বেডশ্বীট দিয়ে 200 টকা। 2টা বেডশ্বীট 200 টকা দিয়ে। এইটো কাৰণে আমি ইয়াৰ পৰা লৈ পিনে আমি এইটো বেডশ্বীটটো আমি পচন্দ কৰি লওঁ। এইটো বেডশ্বীট পচন্দ কৰি পিনে এইটো বেডশ্বীট আমাক ভাল লাগিলে, এইটো ল'ব লাগিব। আৰু বেডশ্বীটটো লৈ আৰু আহিলোঁ আমি শংকচুৰি ল'বলৈ। শংখ খাৰু ল'বলৈ আহিলোঁ। ইয়াত মানে মেলাত শংখ খাৰু পায়, কিন্তু ল'বলৈ আহিলোঁ ইয়াত গাইছ যিহেতু দাম, যোৰা 300 টকা ক'লে শংখ খাৰু। এইটো কাৰণে সেইটো ল'ব নোৱাৰিলোঁ, আমি নল'লোঁ। আহি পিনে আমি বাদামলৈ আহিলোঁ। বাদামলৈ আহি কৰি আমি বাদাম কেইটামান লৈ যাওঁ। যিহেতু বাদামটো মানে কি হয়, ঘৰত বহি পিনে এটাকৈ এৰাই খাবলৈ ভাল লাগে, কিবা এটা ভাল লাগে। টিভি চাই থাকিব, টিভি চাই পিনে এটা বাদাম এৰাই খাবলৈ মজা লাগে, নহয় জানো বন্ধুসকল? কিন্তু বহুত ভাল লাগে ন? এইটো কাৰণে মই ইয়াত বাদাম লৈ ল'লোঁ। এটা প্লটিঙত বন্ধা আছিলে, লৈ ল'লোঁ দিয়ক। লৈ গৈ বাদাম মই এপোৱা ল'লোঁ। এপোৱালৈ আমাৰ হৈ যাব 50 টকা এপোৱালৈকে। তাৰপিছত এইফালে আহিলোঁ আকৌ মেলালৈ। তাকে বেলেগ এখন দোকানলৈ। ইয়াত আমি চালোঁ গাৰু কভাৰ চালোঁ। গাৰু কভাৰ আৰু 2টা গাৰু ল'লোঁ আমি, যিহেতু আমাৰ গাৰুখিনি অলপ বেয়া হৈ আছিলে। আৰু বিচনাত কিছুমান ভিডিঅ' থাকে, বিচনাৰ পৰা ভিডিঅ' দিবলৈ অলপ বেয়া হৈ যায়। সেইটো কাৰণে গাৰু আৰু গাৰু বেডশ্বীট আমি ইয়াৰ পৰা লৈ এইটো বেডশ্বীট আমাৰ পচন্দ কৰিলে এইটো বেডশ্বীট লওঁ। আৰু তাৰ লগতো আছে 2খন গাৰু আছে। যিহেতু ইয়াত বহুত দাম, আপোনাক আগতে কৈছিলোঁ যে ইয়াত বস্তুবিলাক কিছুমান বস্তু বহুত সস্তা, কিন্তু ঘৰুৱা সামগ্ৰী যিবিলাক আপোনালোকক লাগে এই অলৰেডি বহুত সস্তা। এই গাৰুখিনি আমি 2টা গাৰু ল'লোঁ আমি 200 টকা। তাৰপিছত গাৰু কভাৰ 200 টকা। আকৌ আহি পিনে আমি ল'লোঁ বেগ, ল'ৰালে বেগ এটা ল'লোঁ, স্কুলীয়া বেগ। এই স্কুলীয়া বেগটো কিমান লৈছে গম পাইছেনে গাইছে? 100 টকা। এইবাৰ আপুনি যিমানে বস্তু লওক গোটেইখিনি 100 টকা। বস্তু মানে ধুনীয়া, চব ভাল বস্তু পাব, চব 100 টকা। 100 টকা হৈ থাকিব।
সেইটো ল'বি নেকি? 200 টকাত বস্তু আপুনি যি মন যায় বস্তু আপোনাৰ হেণ্ড বেগ মন যায় যি মন যায় তাকে ল'ব পাৰিব ইয়াত আহি পিনে ডাঙৰ বেগ এটা ল'লোঁ ছোৱালীজনীৰ কাৰণে ডাঙৰ বেগটো এইকেইটা বেগ হ'ল 200 টকা 200 টকাৰ বেগ এইখিনি বেগ আমি লৈ ল'লোঁ এটা ডাঙৰ বেগ এটা সৰু বেগটো তাত ল'লোঁ ডাঙৰ বেগটো ইয়াত ল'লোঁ এই 200 টকা স্কুল যাবলৈ যেনেকৈ এইজনী ছোৱালীজনীৰ কাৰণে লাগিবই আৰু আমি এতিয়া লাহে লাহে ওলাই যাবলৈ আৰম্ভ কৰিলোঁ আৰু যে ওলাই গৈ আহি যিহেতু বাবা প্ৰসাদটো ল'বই লাগিব বাবা প্ৰসাদ হয় ভাং লাডু আৰু ভাং লাডু নল'লে শিৱৰাত্ৰি মজা নাই ভাংটো খাবই লাগিব গাইজ যিহেতু মই ভাং নাখাওঁ সেইকাৰণে ভাং লাডু লৈ গ'লোঁ মই ভাং লাডু লৈ ভাং লাডু এটা মই উঠাই খাই ল'লোঁ খাই কৰি অকণমান মজা লাগি গ'ল গাইজ সেইকাৰণে মই ভাং লাডু ইয়াৰ পৰা লৈ ল'লোঁ ভাং লাডু লৈ এতিয়া পুনৰ গৈ থাকোঁ আৰু ঘৰলৈ আজিৰ পৰা ভিডিঅ'টো ইমানৰ পৰা সামৰণি মাৰিলোঁ বাই বাই বন্ধুসকল